নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া হৈছে অসম চৰকাৰৰ আগন্তুক আহি থকা অসম পুলিচ আৰু ADR এক্সামবোৰৰ বাবে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা। আজি প্ৰথম কুৱেশ্যনটো হ'ল, ছাংগাই ফেষ্টিভেল ক'ত পতা হয়? অপশ্যনত দিয়া আছে মণিপুৰ, অসম, নাগালেণ্ড আৰু মিজোৰাম। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল মণিপুৰত ছাংগাই ফেষ্টিভেল পতা হয়। নেক্সট 2 নম্বৰ কুৱেশ্যনটো হ'ল, কোন চনত দাদা চাহেব ফাল্কে বঁটা প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনত দিয়া আছে 1963, 1965, 1967 আৰু 1969। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 1969 চনত দাদা চাহেব ফাল্কে বঁটা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট 3 নম্বৰ কুৱেশ্যনটো হ'ল, চেণ্ট্ৰেল ইনষ্টিটিউট অফ ইণ্ডিয়ান লেংগুৱেজ কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল মাইচৰত কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠান অৱস্থিত। নেক্সট 4 নম্বৰ কুৱেশ্যনটো হ'ল, প্ৰাচীন ভীমদেৱী মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনত দিয়া আছে ৰাজস্থান, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু পঞ্জাৱ। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল হাৰিয়ানাত ভীমদেৱীৰ মন্দিৰ অৱস্থিত। নেক্সট, সংস্কৃত বৰ্ণমালাত আখৰৰ সংখ্যা কিমানটা আখৰ আছে সংস্কৃতত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 54টা সংস্কৃত বৰ্ণমালাত আখৰ আছে। নেক্সট 6 নম্বৰ কুৱেশ্যন, সাহিত্য একাডেমী বঁটাৰ বাবে কেইটা ভাৰতীয় ভাষাক স্বীকৃতি দিয়ে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল সাহিত্য একাডেমী বঁটাৰ বাবে 24টা ভাৰতীয় ভাষাক স্বীকৃতি দিয়ে। নেক্সট 7 নম্বৰ কুৱেশ্যনটো হ'ল, প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী তলৰ কোনখন ৰাজ্যৰ আছিল? কোনখন ৰাজ্যই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল? অপশ্যনত দিয়া আছে মধ্যপ্ৰদেশ, কেৰেলা, তামিলনাডু আৰু পশ্চিমবংগ। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল কেৰেলা। নেক্সট 8 নম্বৰ কুৱেশ্যন, চেণ্ট্ৰেল ইনষ্টিটিউট অফ বুদ্ধিষ্ট ষ্টাডিজ কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যনত আছে অৰুণাচল প্ৰদেশ, লেহ লাডাখ, ছিকিম এণ্ড হিমাচল প্ৰদেশ। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল লেহ লাডাখত চেণ্ট্ৰেল ইনষ্টিটিউট অফ বুদ্ধিষ্ট ষ্টাডিজ আছে। 9 নম্বৰ কুৱেশ্যনটো হ'ল, তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 1192 চনত তৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিল আৰু প্ৰথম যুদ্ধখন হৈছিল 1191 চনত। আৰু কাৰ মাজত হৈছিল? পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰিৰ মাজত। প্ৰথম যুদ্ধখনত বিজয়ী হৈছিল পৃথ্বীৰাজ চৌহান আৰু দ্বিতীয় যুদ্ধখনত জয়ী হৈছিল মহম্মদ ঘুৰি। নেক্সট, পথৰুঘাটৰ ৰণ হোৱা ঠাইডোখৰ নাম কি? কোনডোখৰ ঠাইত পথৰুঘাটৰ ৰণ হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল দৰঙত পথৰুঘাটৰ ৰণ হৈছিল আৰু পথৰুঘাটৰ ৰণ হৈছিল 1894 চনত। নেক্সট, তলৰ কোনটো গুহা ভাৰতৰ আটাইতকৈ পুৰণি শিলকটা গুহা জীয়াই আছে? বৰ্তমানলৈকে জীয়াই আছে অৱস্থিত মানে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বাৰাবৰ গুহা। এই গুহাটো ভাৰতৰ আটাইতকৈ পুৰণি শিলকটা গুহা বৰ্তমানলৈকে আছে। নেক্সট 12 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ তলৰ কোনটো মন্দিৰক ইউৰোপীয়সকলে দ্য ব্লেক পগোডা বুলি অভিহিত কৰিছিল? অপশ্যনত আছে তিৰুমালা তিৰুপতি মন্দিৰ,
কামাখ্যা মন্দিৰ, কোণাৰ্ক সূৰ্য মন্দিৰ, উৰিষ্যাৰ জগন্নাথ মন্দিৰ। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল কোণাৰ্ক সূৰ্য মন্দিৰ, উৰিষ্যাত অৱস্থিত। এই মন্দিৰটোক ইউৰোপীয়সকলে দ্য ব্লেক পগোডা বুলি অভিহিত কৰিছিল। নেক্সট 13 নম্বৰ কুৱেশ্যন হ'ল চিৰচেনেহী মোৰ ভাষা জননী দেশপ্ৰেমমূলক গীতটি কোনে ৰচনা কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল মিত্ৰদেৱ মহন্ত। মিত্ৰদেৱ মহন্তই চিৰচেনেহী মোৰ ভাষা জননী দেশপ্ৰেমমূলক গীতটো ৰচনা কৰিছিল। নেক্সট 14 নম্বৰ কুৱেশ্যনটো হ'ল নৃত্য প্ৰদৰ্শন কৰা বৰদৈচিলাই কোনটো সম্প্ৰদায়ৰ? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বড়ো। নেক্সট শিলভদ্ৰ কাৰ ছদ্মনাম? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল শিলভদ্ৰ ৰেৱতী মোহন চৌধুৰী দত্ত চৌধুৰী ছদ্মনাম। নেক্সট মাধৱ কন্দলীৰ পৃষ্ঠপোষক আছিল? মাধৱ কন্দলী আছিল মহামাণিক্যৰ পৃষ্ঠপোষক আছিল। নেক্সট 17 নম্বৰ কুৱেশ্যন মাধৱদেৱৰ প্ৰথম ৰচনা কি? গোটেইকেইখন মাধৱদেৱৰ ৰচনা অপশ্যনত থকা। ইয়াৰে প্ৰথম ৰচনাখন হ'ল জন্ম ৰহস্য। জন্ম ৰহস্য হ'ল মাধৱদেৱৰ প্ৰথম ৰচনা। নেক্সট 18 নম্বৰ কুৱেশ্যন নৰ্থ কোৰিয়া আৰু ছাউথ কোৰিয়াক ভাগ কৰা সীমাৰেখাডালৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল MDL লাইন। MDL লাইনৰ ফুল ফৰ্মটো হ'ল মিলিটেৰী ডিমাৰ্কেশ্যন লাইন। এই লাইনটোৱে নৰ্থ কোৰিয়া আৰু ছাউথ কোৰিয়াক ভাগ কৰিছে। নেক্সট কুৱেশ্যনটো হ'ল 19 নম্বৰ কুৱেশ্যন অসমৰ নৱদ্বীপ বুলি কোৱা হয় কোনখন ঠাইত অসমৰ নৱদ্বীপ বুলি কোৱা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল নলবাৰী। নলবাৰীক অসমৰ নৱদ্বীপ বুলিও জনা যায়। আজিলৈ কুৱেশ্যন ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু পুনৰ এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।